নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কাৰী লিভছ অৰ্থাৎ নৰসিংহ পাতৰ উপকাৰিতাৰ ওপৰত এটি ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টো চাই ভাল পাব আৰু ইয়াৰ দ্বাৰা উপকৃত হ'ব। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। ভাৰতৰ ৰান্ধনীঘৰত খাদ্যত সোৱাদ আৰু সুগন্ধ বৃদ্ধিৰ বাবে ব্যৱহৃত মছলাসমূহৰ ভিতৰত কাৰী লিভছ অৰ্থাৎ নৰসিংহ পাত অন্যতম। ই খাদ্যত সোৱাদ আৰু সুগন্ধ বৃদ্ধিৰ লগতে স্বাস্থ্যবৰ্ধক গুণেৰে সমৃদ্ধ। নৰসিংহ পাতত মেগনেছিয়াম, কেলছিয়াম, ফছফৰাছ, আইৰণ, কপাৰ, জিংক আৰু ৱেনেডিয়ামৰ দৰে খনিজ পদাৰ্থ পোৱা যায়। ইয়াৰ চাইণ্টিফিক নেম হৈছে মুৰাইয়া কুৱেনেজি। নৰসিংহ পাতক হিন্দীত কাৰি পত্তা, মিঠি নিম, ইংলিছত কাৰী লিভছ নামেৰে জনা যায়। কাৰী লিভছত পৰ্যাপ্ত পৰিমাণে পোৱা আইৰণ, কেলছিয়াম, জিংকৰ দৰে খনিজ পদাৰ্থই শৰীৰত হিমোগ্ল'বিনৰ ভাৰসাম্যতা ৰক্ষা কৰি তেজৰ অভাৱ দূৰ কৰে। সেইবাবে ই এনিমিয়া ৰোগীৰ বাবে উপকাৰী। এনে ক্ষেত্ৰত সদায় ৰাতিপুৱা খালী পেটত 3ৰ পৰা 4টা ইয়াৰ পাত চুবাই খালে ভাল ফল পোৱা যায়। এই প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰৰ অতিৰিক্ত মেদ তথা চৰ্বিও কমাব পাৰি। অন্য এক তথ্য মতে নৰসিংহ পাতত থকা টেনিন আৰু কাৰ্বজলে এলকলাইডৰ দৰে তত্ত্বত হাই প্ৰটেক্টিভ গুণ থাকে। ই লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধিৰ লগতে ডায়েৰিয়া আৰু হেপাটাইটিছৰ দৰে ৰোগ দূৰ কৰে। আৰু ফাইবাৰে শৰীৰৰ পৰা লেতেৰা টক্সিন বাহিৰলৈ উলিয়াই দি শৰীৰ হাইড্ৰেট কৰি ৰাখে। ইয়াক খাদ্যত মছলা হিচাপে ব্যৱহাৰৰ লগতে চাটনি, পাউডাৰ ফৰ্ম অথবা ইয়াৰ পাত উতলাই তাৰ সৈতে নেমু ৰস আৰু মৌ মিহলাই হাৰ্বেল টি হিচাপেও সেৱন কৰিব পাৰি। নৰসিংহ পাত ছাল, চুলি আৰু চকুৰ বাবেও উপকাৰী। ইয়াৰ পাত পিচি পেষ্ট বনাই মুখত লগালে মুখৰ ক'লা দাগ, শালমন আদি দূৰ কৰি ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। অথবা ইয়াৰ পাউডাৰৰ সৈতে গোলাপ জল, নাৰিকল তেল, মুলতানী মিট্টি মিহলাই ফেচ পেক তৈয়াৰ কৰিব পাৰি। নৰসিংহ পাত নাৰিকল তেলৰ সৈতে উতলাই চেকনিৰে চেকি ঠাণ্ডা হোৱাৰ পিছত চুলিৰ গুৰিত লগালে চুলি সৰা, চুলি পকা আদিৰ সমস্যা দূৰ কৰি চুলিৰ ৰং স্বাভাৱিক কৰাৰ লগতে ইয়াৰ বৃদ্ধিত সহায় কৰে। ইয়াৰ হাইপোগ্লাইচেমিক গুণে শৰীৰত গ্লুকোজৰ ভাৰসাম্যতা ৰক্ষা কৰি ইয়াৰ ফলত হ'ব পৰা ডায়েবেটিছ অৰ্থাৎ মধুমেহ ৰোগ উপশম কৰে। সেইবাবে ই ডায়েবেটিক পেচেণ্টৰ বাবেও লাভকাৰী। কেলছিয়াম আৰু ভিটামিনে চকুৰ দৃষ্টিশক্তি দীৰ্ঘদিন ধৰি ভালে ৰাখে। তাৰোপৰি এণ্টিবায়টিক, এণ্টি ইনফ্লেমেটৰী আৰু এণ্টিফাংগাল গুণে কাহ পানী লগা উপশমৰ লগতে স্কিন ইনফেকশ্যন আৰু ফাংগাল ইনফেকশ্যন দূৰ কৰে। কিন্তু নৰসিংহ পাত অধিক সেৱন কৰিলে বহু লোকৰ এলাৰ্জি হ'ব পাৰে অথবা ব্লাড চুগাৰ স্তৰ নিম্ন হোৱাৰো ভয় থাকে।